বিহু বুলি ক'লে গাঁৱৰ সমাজত একমাহমানৰ আগৰে পৰা পিঠা খুন্দা, সান্দহগুড়ি খুন্দা এইবিলাকৰ আয়োজন প্ৰত্যেক ঘৰতে দেখা যায়। আজি ঘৰলৈ আহিছিলোঁ, মায়ে ক'লে পিঠা অলপ খুন্দি আন। ওচৰতে থকা দাদাৰ ঘৰত এটা ঢেঁকী আছে, দুয়োজনে ওলালোঁ পিঠা খুন্দিবলৈ। জেনিছা যে কিমান ফূৰ্তি ঢেঁকী দিয়া দেখি, তাই আকৌ খেলা বস্তু বুলিহে ভাবিছে। সিহঁতৰ দিনলৈকে চাগে এইবিলাক চিনিয়ে নাপাব ইহঁতে। আগতে কিন্তু প্ৰত্যেক ঘৰতে আছিল ঢেঁকী, আমাৰ ঘৰতো আছিল। আজিকালি অৱশ্যে মেচিন ওলোৱাৰ পৰা গাঁৱতো কিছুমান বস্তু নাইকিয়া হৈ গৈছে। আমাৰ ঘৰত আকৌ মায়ে যে অনবৰতে পিঠা ৰাখে, বিহু চিহু একো কথাই নাই। মানুহজনী যে অকল এইবিলাকতে ব্যস্ত হৈ থাকে গোটেই দিন। আপোনালোকে বাৰু পিঠা চিঠা খুন্দিছেনে, সান্দহগুড়ি খুন্দিছেনে জনাবচোন দেই। বিহুৰ আয়োজন কেনেকুৱা। আৰু এইফালে চাওকচোন জেনিছাই যে কেনেকুৱা ফূৰ্তি পাইছে, আহিবলৈ নিবিচাৰে, তাইক মানে একদম কন্দুৱাই মেলিহে আনিব লগা হৈছে। বাৰু ঠিক আছে, আজিলৈ আহিছোঁ। আমাৰ ভিডিঅ'বিলাক যদি চাই ভাল পাইছে তেতিয়াহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি দিব, শ্বেয়াৰ কৰি দিব, লাইক কৰি দিব। আজিলৈ আহিছোঁ, বাই বাই।